হিন্দু পঞ্জিকা অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চম দিনা বসন্ত পঞ্চমী উদযাপন কৰা হয়। বসন্ত পঞ্চমীকে কিছুমানে শ্ৰী পঞ্চমী বুলি কয়। এই দিনটো গৃহ প্ৰৱেশৰ বাবে শুভ সময়। উত্তৰ পূব ভাৰতত উক্ত দিনটোত জ্ঞান, বাঘ আৰু কলাৰ দেৱী মা সৰস্বতীক পূজা কৰা হয়। হিন্দু ধৰ্মত শিশুৰ শিক্ষা আৰম্ভ কৰা বা সৰস্বতী পূজাৰ দিনা আখৰ জ্ঞান কৰাৰ প্ৰৱৰ্তন আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এছামিজ এষ্ট্ৰ এণ্ড বাস্তু টিপছ। আজিৰ এই বিশেষ ভিডিঅ'টোত মা সৰস্বতীক সন্তুষ্ট কৰাৰ সম্পূৰ্ণ পূজাবিধি সহজ সৰল ভাষাত আপোনালোকক বুজাব চেষ্টা কৰিম। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাওক আৰু ভিডিঅ'টোত উল্লেখ কৰা নিয়মবোৰ চাই ভাল পালে ভিডিঅ'টোত লাইক কৰিব আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বসন্ত পঞ্চমীৰ দিনা কিয় সৰস্বতী পূজা কৰা হয় তাৰ আঁৰত থকা পৌৰাণিক বিশ্বাসটো হ'ল মাঘ মাহৰ শুক্লপক্ষৰ এই দিনটোতেই জ্ঞান আৰু বাগদেৱী সৰস্বতীৰ শ্ৰী শ্ৰী ব্ৰহ্মাদেৱৰ মুখৰ পৰা জন্ম হৈছিল। সেইকাৰণে ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত সৰস্বতী মাক পূজা অৰ্চনা কৰিলে তেওঁ অতি সোনকালে সন্তুষ্ট হয় আৰু ভক্তৰ মনোকামনাবোৰ সোনকালে পূৰ্ণ কৰে। 2023 ইংবৰ্ষৰ সৰস্বতী পূজাৰ শুভ তিথি পৰিছে 26 জানুৱাৰী বৃহস্পতিবাৰে। 25 জানুৱাৰীৰ পৰাই পঞ্চমী তিথি আৰম্ভ হ'ব যদিও 26 জানুৱাৰী বৃহস্পতিবাৰৰ দিনাখন গোটেই অসমতে উলহ মালহেৰে সৰস্বতী পূজা উদযাপন কৰা হ'ব। সৰস্বতী পূজা কৰাৰ বাবে শুভ মুহূৰ্ত হ'ল 26 জানুৱাৰীৰ ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 12:45 এইখিনি সময়ত মহেন্দ্ৰ যোগ থাকিব। সৰস্বতী পূজাৰ দিনাখন নিৰামিষ ভোজন কৰিব আৰু যদি সম্ভৱ 25 জানুৱাৰী আৰু 26 জানুৱাৰী এই দুয়োটা দিনেই নিৰামিষ ভোজন কৰক, কিয়নো 25 জানুৱাৰীৰ দিনা শ্ৰী শ্ৰী গণেশ পূজা থাকিব। শ্ৰী শ্ৰী গণেশদেৱক সিদিনাখন কেনেকৈ আৰাধনা কৰিব তাৰ ওপৰত এটা ভিডিঅ' বনোৱা হৈছে। দৰকাৰী বুলি ভাবিলে সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। সৰস্বতী পূজাৰ দিনাখন ৰাতিপুৱা সোনকালে উঠি প্ৰাতঃ স্নান কৰি নিজৰ পঢ়া কোঠালিটো চাফ চিকুণ কৰিব। সৰস্বতী পূজাৰ দিনাখন নিমপাত আৰু তুলসী পাত মিশ্ৰিত পানীৰে গা ধুলে বিদ্যাৰ ক্ষেত্ৰত থকা বিভিন্ন গ্ৰহৰ বাধা দোষ দূৰ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। সিদিনাখন ৰাতিপুৱাৰ ভাগতে সৰস্বতী বন্দনা শুনিলে মা সৰস্বতীৰ কৃপা লাভ হয়। সৰস্বতী পূজাৰ দিনাখন আপুনি মা সৰস্বতীক বগা আৰু হালধীয়া ৰঙৰ পুষ্প অৰ্পণ কৰিব। লগতে বগা কাপোৰ, সেন্দুৰ, খাৰু, আইনা ইত্যাদিও মা সৰস্বতীক অৰ্পণ কৰিব পাৰে। প্ৰসাদ হিচাপে বগা মিঠাই, বাটাচা আৰু মিঠা বগৰী, মিঠা আলু অৰ্পণ কৰিলে মা সৰস্বতী সোনকালে প্ৰসন্ন হয়। মা সৰস্বতীক ফল, ফুল আৰু বস্ত্ৰ অৰ্পণ কৰি থকা সময়ত হালধীয়া আৰু বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব লাগে। কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মা সৰস্বতীক পূজা কৰিলে মা সৰস্বতী অসন্তুষ্ট হয়। মা সৰস্বতীক ফল, ফুল ইত্যাদি অৰ্পণ কৰি থকা সময়ত ওম সৰস্বতীয়ে নমঃ এই মন্ত্ৰটো জপ কৰিব লাগে। সৰস্বতী পূজাৰ দিনাখন এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে শুভ ফল প্ৰাপ্তি হয়। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সাধাৰণভাৱে পিছ পৰি থকা বিদ্যাৰ্থীসকলে সৰস্বতী পূজাৰ দিনাখন মা সৰস্বতীক সেউজীয়া ফল আৰু ময়ূৰৰ পাখি ভেট কৰিব লাগে। লগতে বিদ্যাত উন্নতি সাধনৰ বাবে শিক্ষাগুৰুৰ চৰণ চুই আশীৰ্বাদ ল'ব লাগে। সৰস্বতী পূজাৰ দিনাখন আহঁত গছ বিদ্যালয় নাইবা মন্দিৰ প্ৰাংগণত ৰোপণ কৰি প্ৰতিপালন কৰিলে বিদ্যাৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা দূৰ হয়। সৰস্বতী পূজাৰ দিনাখন দৰকাৰী ল'ৰা ছোৱালীক পঢ়াৰ লগত সম্পৰ্কীয় বস্তু যেনে কলম, পেঞ্চিল ইত্যাদি উপহাৰ হিচাপে ভেট কৰিলে বিভিন্ন সৰস্বতী দোষ নাইকিয়া হয়। লগতে গীত মাতৰ লগত জড়িত শিল্পীসকলে দেৱী সৰস্বতীক আমৰ পত্ৰ অৰ্পণ কৰিব পাৰে, নাইবা ৰঙা মদাৰৰ ফুল অৰ্পণ কৰিলেও বিদ্যাৰ ক্ষেত্ৰত শুভ ফল প্ৰাপ্তি হয়। সৰস্বতী পূজাৰ দিনাখন মা সৰস্বতী আমাৰ জিভাত বাস কৰে, গতিকে সিদিনাখন নিজ বাণীৰ প্ৰতি ধ্যান নিদিলে মা সৰস্বতীৰ কৃপা লাভৰ পৰা বঞ্চিত হ'ব লাগিব। ভিডিঅ'ত উল্লেখ কৰা ধৰণে দেৱী সৰস্বতীক পূজা কৰিলে নিশ্চয় বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত সুফল লাভ কৰিব। সদৌ শেষত মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যেন সকলো বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰে। ওম সৰস্বতী নমঃ।